নমস্কাৰ সকলোলৈকে মোৰ অন্য এটা মিনি ব্লগলৈ আপোনাক সকলোকে আদৰিছোঁ দেই। আৰু আজি যিহেতু সোমবাৰ সেইকাৰণে আমাৰ ঘৰত যিহেতু আজি নিৰামিষ খাওঁ সেইকাৰণে ভাবিলোঁ বুটৰ অকণ চাটনি বনাওঁ। অকণ চাটনি দি ভাতটো খাই ভাল লাগে নহয়নে বাৰু। তাৰপিছত এয়া বুটৰ বাকলিখিনি গুচাই তেনেকৈ মই পাতশিলত বটিলোঁ। এয়া ধুনীয়া সৰু জলকীয়া নিমখ কণ দি মই এনেকৈ অকণ চিম্পলকৈ চাটনি এটা বনাই ল'লোঁ। যিহেতু আমি তেলৰ ইউজ নকৰোঁ আজিৰ দিনত, আজি একদম ৰাতিপুৱাহে খাম আৰু। তাৰপিছত এয়া বিলাহী দুটা পুৰি ল'লোঁ। আৰু বিলাহী পুৰা খাই কোনে কোনে ভাল পোৱা জনাব দেই। মই এনেও বাৰু পিঁয়াজ তেল নিদিয়াকৈও এনেই বাৰু ভাল পাওঁ বিলাহী পুৰা, মই সোমবাৰে খাওঁৱে তাৰপিছত এয়া জালুক দুটা পুৰিলোঁ। তাৰপিছত এনেকৈ বিলাহী চাটনিটো বনাই ল'লোঁ। তাৰপিছত মই ভাত ৰেডি কৰিলোঁ, লফা চাটনি নিমখ কণটো মোক লাগেই বাৰু। আৰু এয়া হৈছে চালাড আৰু বিলাহী চাটনিটো আৰু বইল দাইল আৰু দুটা সৰু জলকীয়া লৈছোঁ। তাৰপিছত ভাতটো খাই লৈ তামোল কণ পালে যে কিমান এটা শান্তি লাগে। আজি লৈ আহিছোঁ